হেল্ল' বন্ধুসকলৰ মাজলৈ মই আগবঢ়াই এটা নতুন ভিডিঅ'টো হৈছে এনে ধৰণৰ আপোনাৰ এই গছজোপা সকলোৱে চিনি পাইছে আৰু হয়তো কিছুমানে চিনি নাপাবও পাৰে আৰু চিনি নোপোৱাৰ কাৰণে মই কৈ দিছোঁ গছজোপা নাৰ্জী ফুল বুলি কয় আৰু এই নাৰ্জী ফুলজোপা আমি কি কৰোঁ যেতিয়া আমাৰ হাতত কাটে কেতিয়াবা কাৰোবাৰ মানে ভৰিয়ে হাতে কাটে তেতিয়া আমি এই ফুলপাহৰ যিখিনি পাত আছে এই পাতখিনি আমি গছজোপাৰ পাতখিনি ছিঙি পিনি আপোনাৰ লগাই দিলে আপোনাৰ তেজ বন্ধ হৈ যায় আৰু হয়তো আমি আগতে এইবিলাকতে আমি তেজ বন্ধ কৰিছিলোঁ কিন্তু আজিকালিতো হয়তো বহুত কিবা ঔষধি ওলাই গ'ল ঔষধি বস্তু কিন্তু হয়তো এই বস্তুটো আটাইতকৈ ভাল এই বস্তু লগালে মানে সৰু সুৰা কটা ছিঙাৰ কথা কৈছোঁ মই ডাঙৰ কটা ছিঙাৰ কথা কোৱা নাই ডাঙৰ কটা ছিঙাত হয়তো আমি এই নাৰ্জী ফুলৰ পাত লগালে হয়তো ভাল নহ'বও পাৰে না তেজ নহ'বও পাৰে কিন্তু যিখিনি আমাৰ সৰু সুৰা কটা ছিঙাত কিন্তু এইজোপা বহুত উপকাৰিতা সেইকাৰণে মই আপোনালোকৰ মাজত এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মাজত দেখুৱাই দিলোঁ যে গছজোপাৰ উপকাৰিতা কিমান